কবিতাৰ নাম লাংটা কালৰ প্ৰেম। কথা কাৰ্তিক বৈশ্য, কণ্ঠ চম্পক মেধি। কি শুনবি বিয়েনী মোৰ দুখৰ কাহিনী, তাইক যেতিয়া ভাল পাইছিলোঁ তাইৰ হৈয়ে নাছিল ধুৱেনী। এতিয়া বুঢ়া হলো, দাড়ি চুলি পকিল, মনত পল্লিয়ে বিয়েনী আগৰ কাহিনী, কলজাটো যায় ফাটি। শুনচোন কাণখান পাতি, মনটো পাতলা পাংকলি আগৰ কাহিনী। নাৰাৰ ছালখানৰ ফুটাই দি আকাশৰ তাৰা দেখি, ধুকনাবেৰৰ আল্লেদি দেখিছিলোঁ তাইক। মুকচাখান লেংটি মাৰি তামোলৰ ধুকনাত তাইক আইছিলোঁ টানি। তাই আওবাকৰ লগত সদায় গেছিল গধূলা আমাৰ বাটেদি। মুখখান কেঁচা কৰি যিটোহে হাঁহি মাৰছিল, কলজাখান খুলি খাইছিলে বিয়েনী। আজি পুৰাণ কথা মনত পল্লি কেম্বা কেম্বা লাগি যায় হাবিয়েনী। লংকে আইতেথেৰ দীপাকৰৰ লগত তাহাৰ ঘৰত শ্ৰীকৃষ্ণ চাবা যাং। তাই মোক বৈভাগ লেগি পাতাত থৈলা পাৰি দিছিল হাবিয়েনী। মাকনি পেহীৰ আল্লেদি তাই যিটোহে দিছিল চকুৰ চাৱেনী, কেনকে যাম হা পাৰি। আজিকালিৰ চলি কি বুঝব ভাল পাৱা কি, মনত ইতেও আছে হা বিয়েনী। শৰৎথেৰ আৰতিৰ হাতত তাই মোক লেগিদা প্ৰথমখান চিঠি কি লেখছিল জানা বিয়েনী। গড ইজ গুড বুলি ধৰিলো কলম, আই লাভ ইউ বুলি যাইছিলোঁ মৰম। মোক পাঢ়ি নাজবা দা, লাল চাহ যিমানে গৰম, তোমাক লাগি মোৰ সিমানে মৰম। ময়ো সেই ৰত্নেথেৰ দিলীপৰ হাত নাই, নাৰায়ণৰ দোকানত চাইৰানাত এক পেকেট চাধা কিনি দি উত্তৰ দিছিলোঁ। 31, 32, 33 নাই মোৰ চিঠি লেখা প্ৰেক্টিচ। মইতফালৰ গাছত মইতফাল লাগে, আমৰ গাছত আম, তোমাক যদি নাপাং মই সঁচাই মৰি যাম। বহাগত লাগব আম, জেঠত পকলি খাম, মোক লেগি যদি মৰম আছে চিঠিখানৰ উত্তৰ পাম। আজিকালিৰ চলি কি বুঝব আগৰ দিনৰ ভাল পাওঁ। আগ মাখান দিন ভাল পাইছিলোঁ হা বিয়েনী। মেট্ৰিকৰ বেৰাখন জাপ মাৰি তাই গেল গুৱাহাটী। মোৰ ইতিয়াও মনত আছে হা বিয়েনী, তাইৰ সেই কাপোৰৰ টপলাটো চাইকেলত বান্ধি পোহা কলতাথেৰ গাড়ীত উঠে দা। তাই যি গেল গেলে ঘূৰি নাইলাক। তাইক বিচৰি মই গুৱাহাটীকো গেলো, নাপলো ডালক। ক'ত পাবা চহৰৰ হাৱা লাগছিল তাইৰ গাত। চবে আমি মৰা বুলিয়ে ভাবিছিলোঁ। 7 বছৰৰ মূৰত তাই মেক্সি পিন্ধি টেক্সি চলাই আহিছে হা। মোক চাই মিচিক মাছাক কৰে, কাষত দেখোন এটা 3 বছৰীয়া চলি। সেনকেই শেষ হ'ল দা মোৰ লাংটা কালৰ প্ৰেম। ইটা বিয়েনী তাইৰ চলি ডাক্তৰ হৈছি আৰু মোৰ আপীৰ কালিহে হ'ল ধুৱেনী।